নমস্কাৰ ডিসকাস কৰিম আজি বৃশ্চিক ৰাশিৰ বিষয়ে বৃশ্চিক ৰাশিৰ বিষয়ে বহুত কথা আছে কাৰণ এইটো ৰাশিৰ বিষয়ে আপুনি ইমান ইন্টাৰেষ্টিং কথা আছে যে গোটেইবোৰ ৰিচাৰ্চ কৰিব যাওঁ বহুত দীঘলীয়া ভিডিঅ' হ'ব হয়তো 3-4টা ভিডিঅ' বনাব লগা হ'ব পাৰে আজিৰ ভিডিঅ'টো ঠিক কাৰণে বৃশ্চিক ৰাশিৰ বিষয়ে দুটা পজিটিভ কথা আৰু দুটা নিগেটিভ কথাই ক'ম প্ৰথমতে পজিটিভ কথা বৃশ্চিক ৰাশিৰ মানুহ বহুত ইণ্ডিপেণ্ডেণ্ট থিংকিঙৰ হয় তেওঁলোকে কাৰো আণ্ডাৰত কাম কৰিব ভাল নাপায় তেওঁলোক বহুত ইণ্টেলিজেণ্ট হয় আৰু ইমান ইণ্টেলিজেণ্ট হয় যে তেওঁলোকে ভাবে যে তেওঁলোকে কিমান ভালকে কাম কৰিব পাৰে তেওঁলোকৰ বছেও হয়তো কিমান ভালকে কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ মানুহ সাধাৰণতে দেখা যায় যে তেওঁলোকে বছৰ নিচিনা বিহেভ কৰে বা কোনোবা প্ৰতিষ্ঠানৰ টপ যিকেইজন মানুহ থাকে তাৰ ভিতৰত তেওঁলোকে স্থান পায় ইণ্টেলিজেণ্ট ইমান হয় যে কোনেও তেওঁলোকক ফাঁকি দিব নোৱাৰে কাৰণ বৃশ্চিক ৰাশি হ'ল একদম মানে শিপাত গৈ পেলাই খুচৰি যোনটো সত্য সেইটোক লৈ অহা যোনটো ৰাশি সেই ৰাশিটোৱে হ'ল বৃশ্চিক ৰাশি গতিকে এই ৰাশি মানুহ বহুত ডাঙৰ ডিটেক্টিভো হয় এনেকুৱা এই ৰাশিৰ মানুহৰ আগত আপুনি যদি মিছা কথা কৈছে আপুনি ধৰা পৰাটো নিশ্চিত আপোনাক হয়তো মুখত কৈ দিয়া নাই কিন্তু আপুনি কোৱাৰ পিছত তেওঁ এই আপুনি কোৱা কথাটো সঁচা নে মিছা সেইটো খুচৰি যিমান সময় লাগি থাকিব যেতিয়ালৈকে তেওঁ সন্তুষ্ট নহয় যে এই বস্তুটো মোক যে ক'লে এইটো সঁচা হয় নে মিছা হয় গতিকে প্ৰথমতেই যে আপোনাৰ ঘৰত কোনোবা বৃশ্চিক ৰাশিৰ মানুহ আছে কেতিয়াও মিছা কথা নক'ব অলৱেজ ৰিমেইন ট্ৰুথফুল আৰু ইয়াৰ লগতে এটা নিগেটিভ কথাই কৈ থৈ দিওঁ এবাৰ যদি বৃশ্চিক ৰাশিৰ মানুহৰ বিশ্বাস ভাঙি যায় আপুনি তাৰ পিছত লাগিলে 1000 বাৰ চৰি কওক একো লাভ নাই হয়তো মুখত তেওঁ কৈ দিব ঠিক আছে বাৰু কিন্তু মনৰ পৰা তেওঁ এবাৰ আপুনি যদি তেওঁ ট্ৰাষ্টৰ বাহিৰত গুচি গ'ল আপোনাৰ কাৰণে এখন ডাঙৰ ৱাল হৈ গ'ল আৰু আপুনি ৱালৰ ভিতৰত কেতিয়াও আহিব নোৱাৰে এইটো এটা ডাঙৰ কথা বৃশ্চিক ৰাশিৰ মানুহে নিগেটিভ আৰু এটা কি যে তেওঁলোকে সদায় ট্ৰাষ্ট ইছ্যুত ভোগে ট্ৰাষ্ট ইছ্যু মানে কি তেওঁলোকে আকৌ ট্ৰাষ্টেই নকৰে আৰু ট্ৰাষ্ট কৰে অত্যন্ত কম নিজৰ মানুহকে ট্ৰাষ্ট কৰে তথাপিও বহুত কম আৰু সেইকাৰণে সেই ট্ৰাষ্ট ইছ্যু বৃশ্চিক ৰাশিৰ মানুহৰ লগত হৈ থাকে তেওঁলোকে মানুহৰ ওপৰত ভৰসা কৰিবলৈ বহুত টান পায় ইয়াৰ উপৰি আৰু এটা নিগেটিভ কি যে তেওঁলোক আচলতে ইমোশ্যনেলি বহুত ইণ্টেন্স হয় তেওঁ আমাৰ বেলেগ ৰাশিবোৰৰ যিমান ইমোশ্যনেল হয় তেওঁলোকৰ ইমোশ্যনটো মানে বহুত জমি থাকে আৰু সেইকাৰণে কি হয় কেতিয়াবা পটককৈ এটা ইমোশ্যনেল আউটবাৰ্ষ্ট হৈ যায় আৰু বেলেগ মানুহে সেইটোক ভয় খাই যায় এনেকুৱা যদি চিটুৱেশ্যন আপুনি ক'ৰবাত দেখিছে জানিব যে বৃশ্চিক ৰাশি হোৱাৰ সম্ভাৱনা বহুত আছে বহুত ৰিভেঞ্জফুল ৰাশি হয় যদি সৰুতেও কোনোবাই কিবা এটা তেওঁলোকৰ লগত বেয়া কৰিছে বুঢ়া হোৱালৈকে সেইটো কথা পাহৰি নাযায় মেমৰি বহুত শ্বাৰ্প হয় আৰু তেওঁলোকৰ ইনটিউশ্যনৰ পাৱাৰ বহুত বেছি থাকে এটা কিবা এটা যে হ'ব লগা হৈ আছে সেইটো তেওঁলোকে আগতে গম পাই যায় এই পাৱাৰটো বৃশ্চিক ৰাশিৰ বহুত বেছি থাকে গতিকে এইবোৰ পজিটিভ আৰু নিগেটিভ মিলি পেলাই সকলো মানুহ হয় বৃশ্চিক ৰাশিৰো পজিটিভ আৰু নিগেটিভ গুণ আছে আপোনালোকৰ লগত যদি মিলিছে জনাব